পুৰণা যুগীয়া গান এটা গালি আৰু নে হা এই ইমান নতুন নতুন ভাৰ্চন এইবিলাক সলনি হ'ল আজিকালি কাগৰ সেইবোৰকে টানি আছো হে জানো একাখন ধুনীয়া হে এইটো গানৰ আকৌ কি নতুন ভাৰ্চনটো ওলালে হা চাও তহঁতৰ গাচোন গাব তহঁতৰ ভাৰ্চনকেইটাকে গা নতুন ভাৰ্চন কিনো ওলালে ঐ চেং লগাই দে তোৰ নতুন ভাৰ্চনটো শুনাই দে এবাৰ লিলিক শুনাই দে নতুন ভাৰ্চনটো লিলি আজিলৈকে তেনে শুনাই নাই হে বাৰু শুন নতুন ভাৰ্চনটো শুন ওজানৈ ফেচবুকটো ধুনীয়া ওজানৈ বগী ছোৱালীৰে ভৰা ওজান মেছেঞ্জাৰত ওজান মেছেজ দিবা ওজানৈ লিলি শুনিলি আজিকালি এনেকেহে গানটো গাই এইটো সেই আগৰ দিনা গানবোৰ গাই নাথাকিবি বুজিছ নতুন ভাৰ্চনবোৰ শিকিবি এই হ'ব বন্ধ কৰ গান বন্ধ কৰ ছাৰ আহিছে ছাৰ গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল সকলো আহিছানে আহিছো ছাৰ আমি চব সকলো আহিছো বাৰু সকলো আহিছ তেনে ন বাৰু আজি তোমালোকক মই সৰু প্ৰশ্ন কেইটামানকে সোধোচোন বৰ ডাঙৰ প্ৰশ্ন নুসুধো বাৰু নিজে নেজানে নে কি নে আহিব খালি প্ৰশ্ন আৰে চেং সুধিব দে কি প্ৰশ্ন সুধিব বে সুধক ছাৰ সুধক বাৰু প্ৰথম তই ক বাৰু এই এমাহত কিমান দিন থাকে বাৰু তই কচোন একেবাৰে সহজ প্ৰশ্ন এটা সুধিছো ছাৰ একেবাৰে সহজ প্ৰশ্ন এটাকে সুধিলে আৰু এমাহত এনে ছাৰ 3টামান হিচাপ হয় বাৰু 3খন কেলেণ্ডাৰত 3টা হিচাপ হয় এতিয়া আপোনাক কোনখন কেলেণ্ডাৰ মতে ক'ব লাগে কি হ'ল কি 3খন কেলেণ্ডাৰ আছে মানে ছাৰ আজিকালি মাহবিলাকৰ দিনবিলাক চবতে একে নিমিলে মানে এই আমাৰ আম্বানী ককাইদেউ যে এই আমাৰ জিঅ' কোম্পানীৰ মালিক তেওঁৰ কেলেণ্ডাৰখনত বেলেগকে আছে এই আমাৰ আগৰ দিনে আমাৰ ককাহঁতৰ কেলেণ্ডাৰখনত বেলেগকে আছে আকৌ আমাৰ টিউচন ছাৰৰ কেলেণ্ডাৰখনতো অকণমান বেলেগকে আছে ছাৰ সেইকাৰণে ক'লো কোনখনৰ মতে সুধিলো জানো তই কি বকি আছে কি আম্বানী টিউচন মাষ্টৰ ককা দিনে হা যাওঁ গোটেই কেইখন কচোন ক কেইদিন আছে ক সহজ প্ৰশ্নটো অকাই পকাই টানলৈ নিনিবি ভালকে ক তেনে প্ৰথমতে আম্বানী কেলেণ্ডাৰ মতেই কওঁ ছাৰ আম্বানী কেলেণ্ডাৰ মতে এমাহত ছাৰ 28 দিন থাকে সেইকাৰণে ছাৰ এমাহত ভৰোৱা পেকবিলাক 28 দিনত শেষ হৈ যায় মানে এমাহ হৈ যায় তাৰপিছত এতিয়া হোৱা আমাৰ টিউচন মাষ্টৰ কেলেণ্ডাৰখনৰ মতে এই টিউচন মাষ্টৰ কেলেণ্ডাৰখনত ছাৰ 14 দিনে এমাহ হৈ যায় মানে 14 দিনহে পঢ়ায় আৰু ছাৰ এমাহৰ পইচা লৈ নহয় এমাহটো 14 দিনত হৈ যায় তাহে আমাৰ ককাহঁতৰ দিনখনত আকৌ 30 দিন ছাৰ সেইখনত বহুত বেছি এতিয়া আপুনি কোনখন ভাল পায় আৰু হা কি হ'ল আম্বানীৰ কেলেণ্ডাৰ আছে হে তোৰ টিউচন মাষ্টৰৰ কেলেণ্ডাৰ আছে তোৰ যুক্তি দেখিছা বহ বাৰু বাৰু তই কচোন এই পুৰুষ ৰান্ধনী আৰু মহিলা ৰান্ধনীৰ মাজত পাৰ্থক্য কি এইটো আকৌ কি প্ৰশ্ন সুধিলে পুৰুষ ৰান্ধনী মহিলা ৰান্ধনী মানে ছাৰ এই মতা ৰান্ধনী আৰু মাইকী ৰান্ধনী তাৰ মাজত এটা পাৰ্থক্য আছে বাৰু পাৰ্থক্য নথকা নহয় এই পাৰ্থক্যটো হ'ল যে পুৰুষে যদি ৰান্ধে তেতিয়া যিমান পায় মনে ৰান্ধিবলৈ চেষ্টা কৰে বাচন বৰ্তন খুটুং খাটাং যাতে নেবাজে আৰু মহিলা ৰান্ধনীয়ে যদি ৰান্ধে যিমান পায় জোৰে বজাবলৈ চেষ্টা কৰে খুটুং খাটাংকে যিমান পাৰে কি হ'ল কি খুটুং খাটাং বজোৱা কথালৈ গ'লিগে তই কিহ বজাই কিহ নবজায় এই পুৰুষে কেলে নবজায় মহিলাই কেলে বজায় জোৰেকে মানে ছাৰ মহিলাসকলে যেতিয়া বনায় এই মই ভাত বনাইছো বুলি ওচৰ চুবুৰীয়া শুনাব লাগে সেইকাৰণে কাঁহী বাতি হেতা ঘটি যি পায় খুটুং খাটাং ধাং ধুং বজাই শুনায় আনফালে আকৌ পুৰুষে যেতিয়া মানে মতা মানুহে যেতিয়া ভাত বনায় মই ভাত নবনাওঁ মই ৰজাৰ আগতে বহি থাকোঁ বনাই দিয়াটোহে খাওঁ বুলি ওচৰৰ মানুহে দেখিব শুনিব বুলি মনে বনায় যাতে এটাও বাচনৰ শব্দ নহয় মতা ৰান্ধনী আৰু মাইকী ৰান্ধনীৰ মাজত ছাৰ মেইন পাৰ্থক্যটো এইটোৱেই মতাসকলে মনে লুকুৱাব বিচাৰে আৰু মাইকীবিলাকে সদায় জনাব বিচাৰে যে মই ৰান্ধিছো আজি এইটোৱে ছাৰ পাৰ্থক্যটো তহঁতক প্ৰশ্ন সুধিবই নোৱাৰি বৰ চোকা হলি বা মই এতিয়া তহঁতৰ পৰা শিক্ষা ল'বগে লাগিব দেখোন কৃষ্ণহে বুলিলো আৰু দেই